Hey guys, Assalamualaikum. Welcome and welcome back to my another new vlog. কি খবৰ সকলোৰে? ঘৰতে সকলোৱে ভালে আছে। আলহামদুলিল্লাহ ময়ো বহুত বেছি ভালে আছোঁ। সো গাইজ মই আপোনালোকৰ কাৰণে আজি এটা বহুত ধুনীয়া ভিডিঅ' লৈ আহিছোঁ স্পেচিয়েলি মাদাৰ্ছ বিলাকৰ কাৰণে মানে পেৰেণ্টছ বিলাকৰ কাৰণে কাৰণ যদি আহে আপোনাৰ ঘৰত সৰু বাচ্চা আছে সৰু পোৱালি আছে স্কুলত দিব পৰা দেন এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। সো গাইজ যিসকল স্পেচিয়েলি মই কৈছোঁ খাৰুপেটীয়া এৰিয়া বাহাবাৰী ধুলা প্লাছ জলগাঁও এৰিয়াৰ বাচ্চা মানে ভিউৱাৰ্ছবিলাকক কাৰণ সৰু বাচ্চাটো বেছি দূৰত স্কুলত আমি দিব নোৱাৰিম আৰু গাইজ ইমান ওচৰত খাৰুপেটীয়াতে আমাৰ ইমান ধুনীয়া এটা উন্নত মানদণ্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান মুকলি হৈছে। সো গাইজ আপোনালোক সোনকালে যাওক আৰু নিজৰ বাচ্চাক তাতে এডমিশ্যন দিয়ক আৰু গাইজ সেই স্কুলখনৰ নাম হৈছে লিটল ফ্লাৱাৰ স্কুল। সেই স্কুলখনে আপোনাৰ সন্তানটিক নট অনলি পঢ়া শুনা মানে পাঠদান দিব অলছো আপোনাৰ সন্তানটিক দিব উন্নত মানদণ্ডৰ গুণগত শিক্ষা। গাইজ শিক্ষাৰ লগতে ডান্স য়োগা আৰ্ট ক্ৰাফ্ট পাব্লিক স্পিকিং ড্ৰামা ইত্যাদি বিশেষ শিক্ষাবোৰো প্ৰদান কৰা হ'ব আৰু গাইজ সেই স্কুলখনত উন্নত আন্তঃগাঁথনিৰ সুবিধা আছে লগতে আহল বহল শ্ৰেণীকোঠা আছে গাইজ আৰু এক সুন্দৰ শৈক্ষিক পৰিৱেশ স্কুলখনত দেখা যায় আৰু গাইজ সেই স্কুলখন বেছি দূৰত নহয় খাৰুপেটীয়াতে হয় আমাৰ ওচৰত খাৰুপেটীয়াতে গাইজ। চ' যদি আপোনাৰ সন্তানটিক দিব বিচাৰিছে সেই স্কুলখনত সেই গুণগত শিক্ষা প্ৰদান কৰিব বিচাৰিছে দেন সেই স্কুলখনত এডমিশ্যন দিয়ক গাইজ এতিয়া দিয়ক বেছি দেৰি নকৰিব কাৰণ 2025-26 বৰ্ষৰ বাবে বিদ্যালয়খনত ইতিমধ্যে নাৰ্চাৰীৰ পৰা সপ্তমমান শ্ৰেণীলৈকে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু নামভৰ্তি যদি দিব বিচাৰে মই স্ক্ৰীনত দি দিম সেই নাম্বাৰটোক কল কৰি আপোনালোকে যোগাযোগ কৰি ল'ব। আল্লাহ হাফিজ।